নমস্কাৰ। আজি মই অষ্টম শ্ৰেণীৰ গণিতৰ অনুশীলনী 3Bৰ 1ৰ পৰা 8লৈ এই প্ৰশ্নকেইটা সমাধান কৰি দিম পাৰ্ট 1ত। পাৰ্ট 2ত মই নেক্সট 9ৰ পৰা 20লৈকে এই প্ৰশ্নখিনি সমাধান কৰি দিম। যেহেতু ভিডিঅ'টো দীঘল হ'ব সেইকাৰণে আজি মই মাত্ৰ 8টা প্ৰশ্ন কৰি দিব বিচাৰিছোঁ, সমাধান কৰি দিব বিচাৰিছোঁ। এতিয়া আহা আমি অনুশীলনী 3Bলৈ যাওঁ। ইয়াত প্ৰথম প্ৰশ্নটো আছে এটা সংখ্যাৰ 3 গুণৰ লগত 9 যোগ কৰিলে 45 হয়, সংখ্যাটো কি? আমি সংখ্যাটো ধৰি ল'ব লাগিব। ধৰা হ'ল সংখ্যাটো x ধৰি ল'লোঁ। এটাকে প্ৰশ্নমতে যিহেতু 3 গুণৰ লগত 9 যোগ কৰিবলৈ কৈছে, 3 গুণৰ লগত 9 যোগ কৰিলে 45 হয়, গতিকে 28x + 9 = 45 কৰিলোঁ। তাৰপিছত আমি চিম্পল ইকুৱেশ্যন কৰিলোঁ, কৰি পেলাই আমি xৰ মান কি পালোঁ? 12 পালোঁ। এটাকে নিৰ্ণেয় সংখ্যাটো বুলি আমি লিখিম। নিৰ্ণেয় সংখ্যাটো সমান 12। এইটোৱে আমাৰ প্ৰথম প্ৰশ্নৰ উত্তৰ। এতিয়া আহোঁ আমি 2 নম্বৰ প্ৰশ্নলৈ। 2 নম্বৰ প্ৰশ্নত আছে 3টা ক্ৰমিক অখণ্ড সংখ্যাৰ যোগফল সৰু সংখ্যাটোৰ দুগুণতকৈ 10 বেছি, সংখ্যা কেইটা উলিওৱা। এতিয়া অখণ্ড সংখ্যাবিলাক আমি জানো 1 2 3 4 এইবিলাকেই হ'ল অখণ্ড সংখ্যা। অখণ্ড সংখ্যা বুলি ক'লে ধনাত্মক অখণ্ড সংখ্যাও থাকে, ঋণাত্মক অখণ্ড সংখ্যাও থাকে। গতিকে আমি এতিয়া ধনাত্মক অখণ্ড সংখ্যাকে ধৰোঁ। গতিকে আহা আমি এতিয়া সমাধান কৰোঁ। আমি ধৰি ল'লোঁ অখণ্ড সংখ্যা 3টা। প্ৰথমটো x ধৰিলোঁ, গতিকে ক্ৰমান্বয়ে যিহেতু অখণ্ড সংখ্যাবিলাক চিৰিয়েলি বাঢ়ি যায়, গতিকে এটাত যদি x হয় প্ৰথমটো, দ্বিতীয়টো x + 1 হ'ব আৰু তৃতীয়টো x + 2 হ'ব। এতিয়া ছাত্ৰ ছাত্ৰীসকল তোমালোকে আচলতে কি হয়, এই প্ৰথম ধৰি লোৱা বস্তুটো যদি সাৱধানে ধৰি লোৱা তেতিয়াহ'লে অংক পিছৰখিনি কৰিবলৈ সহজ হয়। এইটো ধৰণতে খুব সাৱধান হ'ব লাগে। এতিয়া চোৱা প্ৰশ্নমতে কি হ'ব, অখণ্ড সংখ্যা 3টাৰ যোগফল যিহেতু অখণ্ড সংখ্যা 3টাৰ যোগফল কি হ'ব বুলি কৈছে, সৰু সংখ্যাটোৰ দুগুণতকৈ 10 বেছি। গতিকে 3টাৰ যোগফলটো হ'ব কি হ'ব, সৰু সংখ্যাটোৰ দুগুণ কৰিলোঁ, তাতকৈ 10 বেছি বুলি কৈছে, গতিকে +3 লগত লগাই দিলোঁ। আৰু এইটো আমি সাধাৰণ সমাধান কৰিছোঁ। 3টা x যোগ কৰি 28x + 3 হ'ল। এইপিনে 2x + 10 সোঁফালে থাকিল। গতিকে আমি সমাধান কৰি xৰ ভেলু কিমান পালোঁ? 7 পালোঁ। গতিকে অখণ্ড সংখ্যা 3টা কি হ'ব? যদি x = 7 হয়, প্ৰথম অখণ্ড সংখ্যাটো x আছিলে, গতিকে প্ৰথম অখণ্ড সংখ্যাটো হ'ব 7। দ্বিতীয় অখণ্ড সংখ্যাটো তাতকৈ 1 বেছি হ'ব, গতিকে 8 হ'ব। আৰু তৃতীয়টো অখণ্ড সংখ্যা হ'ব x + 2 যিহেতু আছিলে, গতিকে 7 × 2 = 9 হ'ব। এইটোৱে আমাৰ সমাধান। এবাৰ আহোঁ 3 নম্বৰ প্ৰশ্নলৈ। 3 নম্বৰ প্ৰশ্নটো চোৱা, এটা অখণ্ড সংখ্যা আৰু ইয়াৰ অৰ্ধাংশৰ যোগফল 72, সংখ্যাটো কি? এতিয়া চোৱা আমি ধৰি ল'লোঁ সংখ্যাটো x। এতিয়াকে প্ৰশ্নমতে সংখ্যাটো আৰু তাৰ অৰ্ধাংশ বুলি কৈছে, অৰ্ধাংশ মানে আধা। গতিকে প্ৰথম সংখ্যাটো যদি x হয় তেতিয়াহ'লে xৰ আধা আৰু সংখ্যাটোৰ যোগফল কি 72 বুলি কৈছে, গতিকে তেনেই সহজ। এতিয়া এইখিনিতে তোমালোকে এটা কথা মন কৰিবা, যিহেতু x/2 আছে, গতিকে আমি লসাগু উলিয়াই কৰিব পাৰোঁ। ইয়াত অনেক ধৰণে কৰিব পাৰি। তোমালোকে এটা কাম কৰিবা, যিহেতু তলত ইয়াত হৰত 2 আছে, গতিকে 2ৰে গোটেই সোঁফাল আৰু বাওঁফাল সমীকৰণটো দুইফালে পূৰণ কৰি দিয়া। গতিকে ইয়াত 2ৰে পূৰণ হ'ব। যিহেতু এই 2টো নোহোৱা কৰিবৰ কাৰণে আমি ইয়াত 2ৰে পূৰণ কৰিলোঁ, 2x হ'ল। আৰু ইয়াত 2ৰে পূৰণ কৰাৰ লগে 2 2 কটাকটি গৈ x হ'ল = ইয়াত দুগুণ হৈ 144 হ'ল। গতিকে xৰ মান আমি পালোঁ 48। এটাকে নিৰ্ণয় সংখ্যাটো কি হ'ব? 48 হ'ব। এইবাৰ চোৱা 4 নম্বৰ প্ৰশ্নলৈ। 4 নম্বৰ প্ৰশ্ন আছে এটা সংখ্যাক ইয়াৰ 2/3 লগত যোগ কৰিলে যোগফল 55 হয়, সংখ্যাটো উলিওৱা। এতিয়া চোৱা ধৰি ল'লোঁ সংখ্যাটো x। গতিকে এতিয়া প্ৰশ্নমতে আমাৰ কি কৈছে, সংখ্যাটোক এটা সংখ্যা মানে সংখ্যাটো কিমান? x নহয়নে বাৰু? সংখ্যাটো x, ইয়াক 2/3 লগত যোগ কৰিলে, গতিকে xৰ লগত কি যোগ কৰিম? xৰ 2/3 মানে 2/3 × x = 55। এই আমি প্ৰশ্নমতে এই কথাটো সমীকৰণটো পাতি ল'ব পাৰিলে আমাৰ অংকটো অতি সহজে ওলাব। এইখিনি তেনেই সহজ। আমি চোৱা একেবাৰে সাধাৰণ সমীকৰণ। গতিকে xৰ মান আমি 33 পালোঁ, গতিকে নিৰ্ণয় সংখ্যাটো হ'ব 33। তোমালোকে যদি ইয়াত কিবা বুজিবলৈ অসুবিধা হয় বা ধৰিব নোৱাৰা, তেতিয়াহ'লে মোক কমেণ্টৰ জৰিয়তে সুধিলেও মই প্ৰশ্ন আকৌ বুজাই দিম বা সমাধান কৰি দিম, তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম। এতিয়া আহিল আমাৰ কুৱেশ্যন নম্বৰ 5। কুৱেশ্যন নম্বৰ 5ত চোৱা, কুৱেশ্যন নম্বৰ 5ত কি দিয়া আছে, 3টা ক্ৰমিক সংখ্যাৰ যোগফল
36 ক্ৰমিক সংখ্যা বুলি ক'লে ধৰি ল'লোঁ যদি প্ৰথমটো যদি 1 হয় তেতিয়াহ'লে দ্বিতীয়টো 2 হ'ব তৃতীয়টো হ'ব 3 হ'ব এনেধৰণে যাব চিৰিয়েলি গতিকে ক্ৰমিক সংখ্যা তিনিটাৰ যোগফল 36 বুলি কৈছে সংখ্যা তিনিটা উলিওৱা গতিকে আমি ধৰি ল'লোঁ ক্ৰমিক সংখ্যা তিনিটা যদি প্ৰথমটো যদি x হয় দ্বিতীয়টো x+1 হ'ব আৰু তৃতীয়টো x+2 হ'ব এতিয়া প্ৰশ্নমতে তিনিওটাৰ যোগফল যিহেতু 36 গতিকে সমীকৰণ সমাধান কৰি আমি x ৰ মান পালোঁ 11 গতিকে সংখ্যা তিনিটা কি হ'ব প্ৰথমটো যদি x আছিলে গতিকে x ৰ মান 11 কাৰণে প্ৰথমটো 11 পালোঁ দ্বিতীয়টো তাৰ লগত +1 হৈ 12 হ'ল আৰু তৃতীয়টো x+2 হৈ 13 হ'ল ভেৰি ইজি এতিয়া আহা নেক্সট কুৱেশ্যন নম্বৰ 6 হ'ল এইটো চাবা এটা সংখ্যাটো আমি নাজানো x ধৰি ল'ম সেই সংখ্যাটোৰ 3/2 অংশ সংখ্যাটোতকৈ 20 কম সংখ্যাটো উলিওৱা এতিয়া এইটো কথাটো অকণমান পাক লগা তোমালোকে চাবা এটা সংখ্যাৰ 3/2 অংশ যদি সংখ্যাটো x বুলি ধওঁ তাৰমানে x ৰ 2/3 অংশ সংখ্যাটোতকৈ 20 কম সংখ্যাটো মানে x নহয় জানো গতিকে x - 20 হ'ব সোঁ চাইডে এতিয়া চোৱা ধৰা হ'ল সংখ্যাটো x গতিকে প্ৰশ্নমতে x * 2/3 = x - 20 কাৰণ সংখ্যাটোতকৈ 20 কম বুলি কৈছে গতিকে এইটো আমি এনেকৈ কৰিলোঁ এই তিনিটো নোহোৱা কৰিবৰ কাৰণে তিনি এটাই দুইফালে পূৰণ কৰি দিওঁ সমীকৰণটো ইয়াত তিনিয়ে পূৰণ কৰাৰ লগে তিনিয়ে কটাকটি কৰি টুৱাইছ x হ'ল আৰু এইপিনে 3 * x - 20 হ'ব গতিকে এইখিনি তেনেই ইজি তোমালোকে সমীকৰণ সমাধান কৰি পেলাই কি পাবা x ৰ মান 60 পাবা গতিকে নিৰ্ণয় সংখ্যাটো কি হ'ব 60 এবাৰ আহিলোঁ কুৱেশ্যন নম্বৰ 7লৈ এইটো চোৱা এটা সংখ্যাৰ লগত 3 পূৰণ কৰি 5 যোগ দিয়াত 20 পোৱা গ'ল ধৰি ল'লোঁ সংখ্যাটো x তাৰ লগত 3 পূৰণ কৰি আকৌ তাৰ লগত 5 যোগ কৰিলে =20 হ'ব এতিয়া আমি প্ৰশ্নমতে কি পাম চোৱা ধৰি ল'লোঁ সংখ্যাটো x প্ৰশ্নমতে x * 3 তাৰমানে 3 গুণ কৰিলোঁ তাৰ লগত 5 যোগ কৰিলোঁ =20 হ'ল গতিকে আমি x ৰ মান কিমান পালোঁ 5 পালোঁ গতিকে নিৰ্ণয় সংখ্যাটো হ'ল 5 এইবাৰ আহিলোঁ কুৱেশ্যন নম্বৰ 8লৈ ইয়াত চোৱা তিনিটা ক্ৰমিক যুগ্ম সংখ্যাৰ যোগফল 96 হ'লে সংখ্যাটো উলিওৱা এতিয়া ছাত্ৰ ছাত্ৰীসকল তোমালোকে জানা যে যুগ্ম সংখ্যা কোনবিলাক যিবিলাক সংখ্যাক 2ৰে হৰণ কৰিব পাৰি অৰ্থাৎ 2ৰ গুণিতকবিলাকেই যুগ্ম সংখ্যা নহয় জানো গতিকে প্ৰথমটো যদি 2 হয় দ্বিতীয়টো 4 নহ'ব জানো গতিকে আমি প্ৰথমটো যদি 2 ঠাইত আমি x বুলি ধৰোঁ তেতিয়াহ'লে দ্বিতীয়টো হ'ব x+2 আৰু তৃতীয় যুগ্ম সংখ্যাটো হ'ব x+4 এতিয়া আহা তোমালোকে চোৱা ধৰি ল'লোঁ ক্ৰমিক যুগ্ম সংখ্যা কেইটা হ'ল প্ৰথমটো x গতিকে দ্বিতীয়টো x+2 হ'ব আৰু তৃতীয়টো x+4 এই কথাখিনি বুজি ল'লে পিছৰ অংকখিনি কৰিবলৈ সহজ প্ৰশ্নমতে যিহেতু তিনিওটা ক্ৰমিক যুগ্ম সংখ্যাৰ যোগফল যিহেতু 96 গতিকে প্ৰথমটো যোগ দ্বিতীয়টো মই ব্ৰেকেটৰ ভিতৰত দিয়াটো দ্বিতীয়টো আৰু এইটো ব্ৰেকেটৰ ভিতৰত দিয়াটো x+4টো 3 নম্বৰ যুগ্ম সংখ্যাৰ যোগফল 96 গতিকে আমি ব্ৰেকেটকেইটা উঠাই ল'লোঁ তাৰপিছত আমি x ৰ মানবোৰ যোগ কৰিলোঁ আৰু সংখ্যাবিলাক আমি সমীকৰণটো সোঁফালে লৈ গ'লোঁ যোৱাত x কি পালোঁ 90 28x = 90 পালোঁ এটাকে x = 90 ডিভাইড কৰিলোঁ 3ৰে গতিকে উত্তৰ পালোঁ 30 গতিকে যুগ্ম সংখ্যা তিনিটা হ'ব প্ৰথমটো যিহেতু x গতিকে x মানে 30 গতিকে প্ৰথম যুগ্ম সংখ্যাটো 30 দ্বিতীয়টো x+2 যিহেতু গতিকে 30 + 2 হ'ল অৰ্থাৎ 32 আৰু 3 নম্বৰটো x+4 গতিকে 30 + 4 = 34 ঠিক আছে ছাত্ৰ ছাত্ৰীসকল আমাৰ ভিডিঅ' বেছি দীঘল নকৰোঁ গতিকে মই আজি 1ৰ পৰা 8লৈ এই 8টা প্ৰশ্নৰ উত্তৰ তোমালোকক সমাধান কৰি দিলোঁ প্ৰশ্নকেইটা 8লৈকে সমাধান কৰি দিলোঁ এইটো দ্বিতীয় পাৰ্টটোত মই কালিলৈ তোমালোকক 9ৰ পৰা 20লৈ এই গোটেই প্ৰশ্নকেইটা সমাধান কৰি দিম তোমালোকে মোৰ ইউটিউব চেনেল জ্ঞান একাডেমি চাই থাকিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা যাতে তোমালোকে মোৰ প্ৰশ্নখিনি সহজে পাব পাৰা ধন্যবাদ